বন্ধুসকল এতিয়া আছো নাম্বাৰ 1 বাজৈ হোটেলত আৰু এইখনৰ কথা বহুতৰ মুখত শুনি থাকো ইয়াৰ খানা বহুত ভাল বুলি। ইয়াতে এতিয়া আমি ললো গাহৰি আৰু হাঁহ মাংস। আচলতে আমি নলবাৰীৰ পৰা ৰাগ চাই আহি আছিলো, এতিয়া সময় হৈছে 1টা আৰু 1টা বজাতো এইখন পিছে খোলাই আছে। ভাবিলো বাজৈ হোটেলতে আজি এবাৰ খানাটো টেষ্ট কৰি যাওঁ। এইখন ইয়াৰ মেনুখন হয়। আমি ইয়াতে অৰ্ডাৰ কৰিলো, এতিয়া ভেজ থালি ললো আৰু লগত লৈছো ইয়াতে হাঁহৰ মাংস আৰু গাহৰি মাংস। আচলতে ইয়াতে ছাগলী খাম ভাবিছিলো, ছাগলী ইয়াতে শেষেই হ'ল বোলে আৰু এতিয়া গাহৰি মাংস লৈ লৈছো আৰু লগত লৈছো হাঁহৰ মাংস। কেনেকুৱা পাওঁ টেষ্ট কৰি আপোনালোকক জনাই আছো, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে দেখিছে মচুৰ দালি দিছে আৰু মাটি দালি দিছে আৰু লগত দিছে কচু আৰু 2-3খন ভাজি দিছে। ভেজ থালিটো বহুত ভালকে দিছে, 120 টকাত ভালে দিছে। আৰু হোটেলত সোমোৱাৰ আগতে ভাবিয়ে আহিছিলো, গোটেইকেইটাই পাতিছিলো যে গাহৰি নাখাওঁ, কিন্তু সোমাই আহি পিনি এতিয়া ছাগলী মাংস নাই কাৰণে গাহৰিয়ে লৈ লৈছো। আৰু ইয়াতো পিছে কৈছে গাহৰি এওঁলোকেও খাই আছে, একো প্ৰব্লেম নাই, গাহৰি ইয়াতে বেমাৰ নাই হোৱা বোলে। গাহৰি কিন্তু ইয়াতে বনাইছে, কিন্তু বহুত তামাম বনাইছে, মানে মানুহে এনেই নকয় বাজৈ হোটেলত খাই চাবি গাহৰি, সঁচাকে বহুত ভাল বনাইছে। হাঁহো টেষ্ট কৰিলো, মজা বনাইছে। মানে বহুত হোটেলত হাঁহ খাইছো, কিন্তু ইয়াৰ যিটো টেষ্ট এনেকুৱা টেষ্ট নাই পোৱা। আৰু ইয়াতে ভাল নাপালো একেবাৰে মাটি দালিৰ টেষ্ট একদম বেয়া। আৰু আমাৰ গোটেইকেইজন বন্ধুৱে বহুত মজা পালে ইয়াতে খানাটো খাই। আৰু আপোনালোক কোনে কোনে ইয়াতে খাই পাইছে আৰু কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাব। আৰু যিসকলে খোৱা নাই ইয়াতে তেওঁলোকৰ লোকেশ্যনটো কৈ আছো, আপোনালোকে নলবাৰীৰ ফালৰ পৰা আহিলে ৰঙিয়া পাৰ হৈ এডোখৰ কেন্দুকণা হয়, এসাঁজ খাই চাব, ইয়াতে মজা পাব।